মই গ্ৰেজুৱেট হয়, মোক কি জব অফাৰ কৰিছে? মোক পিয়নৰ জব অফাৰ কৰিছে। পিয়ন কলেজ গৈছিলে, চালা 4,000 টকাটো মই এক পকেট খৰচাই দিছিলোঁ মাহত, আৰু সি 2,000 টকাৰ চেলেৰি চাকৰি কৰি আছে গুৱাহাটীৰ চেলেৰিৰ নামত। চেলেৰি নামত মানে আমাক হিউমিলিয়েট কৰে। 7,000 পাইছিলে বা 8,000 পাইছিলে, ইয়াত আপুনি সেইটো 14 বা 15,000 পাব, ডাবল। ৰাইজ নমস্কাৰ, আপোনালোকে মোৰ ভিডিঅ'খিনিৰ পৰা গম পাইছে যে মই বেংগালোৰত আছোঁ। আৰু বহুত মানুহে ভাবে যে বেংগালোৰটো বহুত এক্সপেঞ্চিভ চিটি, বহুত বেছি খৰচা লাগে। আৰু মোৰ ফ্ৰেণ্ডখিনিও মোক কৈ থাকে বাৰে বাৰে যে বহুত বেছি এক্সপেঞ্চিভ চিটি, বহুত বেছি পইচা লাগে তাত থাকিবলৈ। আজি মই আপোনালোকক বেংগালোৰত কিমান খৰচা লাগে, কি খৰচা লাগে, গোটেইখিনি বুজাই পিনে কম। এক্সপেঞ্চিভ এক্সপেঞ্চিভ এক্সপেঞ্চিভ, কিন্তু এক্সপেঞ্চিভ হয়তো মানুহে এইটো কাৰণে কয় কাৰণ ইয়াতে থকাটো অকণমান খালি এক্সপেঞ্চিভ হয়। ইয়াত মানে কি হয়, মই পি জিত যিটো থাকি আছোঁ 3 শ্বেয়াৰিং পি জি হয়। তিনিজন এটা ৰুমতে থাকে আৰু 3 টাইম খানা দিয়ে। খানাটো ইমান ভাল নহয়, আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাইছে। আৰু যদি নাই চোৱা, মোৰ হিন্দী চেনেল এটাও আছে, লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাত মোৰ পি জিৰ বিষয়ে গোটেই ডিটেইলবিলাক আছে, কিমান খৰচা কি, তো তাতে আছে। তো পি জিত 6,500কৈ পাৰ মান্থত লয়। তো এইটো অকণমান এক্সপেঞ্চিভ হৈ যায় ক'ব গ'লে। চাওক, এতিয়া কি গুৱাহাটীতকৈ আমাৰ পইচা খৰচা নহয় নেকি? গুৱাহাটী এক্সপেঞ্চিভ চিটি নহয় নেকি? মই আপোনালোকক কৈ আছোঁ, আপুনি যদি KFC খাব যায় গুৱাহাটীত, যিটো KFCৰ বাকেটত ধৰি লওক, মই নাজানো ইমান, মই চাব নাযাওঁ, তো 300 টকা যিটো KFCৰ দাম, বেংগলোৰত কি 400 টকা ল'ব নেকি? ইয়াতো 300 টকাই ল'ব। 18% GST তাতো ইনক্লুডেড থাকিব, ইয়াতো 18% GST ইনক্লুডেড থাকিব, একে থাকিব। ষ্ট্ৰীট ছাইড ফুড যিখিনি আছে ন, আমাৰ য'ত গুৱাহাটীতো যিখিনি পায়, মই কৈ আছোঁ গুৱাহাটীত আৰু ইয়াৰ ষ্ট্ৰীট ছাইড ফুডৰ দাম একে একদম ছেইম। কিন্তু ৰেষ্টুৰেণ্টবিলাকত মই ক'ব নোৱাৰোঁ, হয়তো ৰেষ্টুৰেণ্টবিলাকতো ছেইমেই হ'ব। কাৰণ চাওক, ৰেষ্টুৰেণ্টবিলাক কি হয়, এইটো এটা ফেঞ্চি বস্তু, আৰু ফেঞ্চি বস্তু আপুনি ফেঞ্চি লিভিং যদি ফেঞ্চি এটা জীৱন এটা জীয়াব বিচাৰে, খৰচাটো লাগিবই ন, পইচাটো দিব লাগিবই। আপুনি গুৱাহাটীত থাকক, আপুনি বেংগলোৰত থাকক, আপুনি দিল্লীত থাকক, আপুনি কলকাতাত থাকক, আপুনি ধুবুৰীত থাকক, যদি ৰেষ্টুৰেণ্টত খাব যায় আছে, আপুনি পইচা দিব লাগিব। গুৱাহাটীত মানে খোৱা বোৱাৰ দামটো ইমানেই বেছি। মই কলকাতাতো গৈছিলোঁ, কলকাতাত ইমান সস্তা খোৱা বোৱাটো। তো মই যিখিনি মানে মই যিখিনি মানে এতিয়ালৈকে ফিলিং পাইছোঁ কলকাতা, গুৱাহাটী আৰু বেংগলোৰত থাকি পিনে, তো মই কৈ আছোঁ গুৱাহাটী আৰু বেংগলোৰত যিখিনি খোৱা বোৱাৰ খৰচা একজেক্টলি ছেইম। আপুনি যদি হয়তো কলকাতাত থাকিলে হয়, কলকাতাত খোৱাৰ খৰচা বহুতেই কম লাগিলে। এতিয়া চাওক, খৰচাৰ আমি কথা পাতিলোঁ, কিন্তু খৰচাটোৰ লগত আমি চেলেৰিটোৰো কথা পাতিব লাগিব। চেলেৰি মানে যিখিনি আমি গুৱাহাটীত পাওঁ আৰু যিখিনি বেংগালোৰত দিয়ে মানুহবিলাকক। গুৱাহাটীৰ চেলেৰিৰ নামত মানে কি ক'ম আৰু, ভাষা নাই মোক ক'বলৈ। চেলেৰি নামত মানে আমাক হিউমিলিয়েট কৰে। যিবিলাকে গ্ৰেজুৱেট হয় ন, মানে গ্ৰেজুৱেশ্যনৰ পাছত যিবিলাকে কাম বিচাৰিব যায় ন, তেহেঁতক চেলেৰিৰ নামত সেইটো হিউমিলিয়েশ্যন হয়। চাওক, আপোনালোকে যিসকলে কাম কৰি আছে তাত আপোনালোকক মই ডিছৰেচপেক্ট কৰিব বিচৰা নাই। চাওক, আপোনালোকৰ সকলোৱে চেলেৰি যিখিনিয়ে নহওক, কম হওক বেছি হওক, সকলোৱে পাই আছে, আৰু সেইটো এটা আপুনি ৰেচপেক্টফুল কাম এটা কৰি পিনে পাই আছে। সেইটোৰ কাৰণে মই সকলোকে ৰেচপেক্ট কৰোঁ। কিন্তু কোম্পানীবিলাকে বা অনাৰবিলাকে যিখিনি চেলেৰি দিয়ে ন, তাত মানে নিজৰে, বেলেগৰ নাজানো, কিন্তু মোৰ নিজৰে বেয়া ফিল হৈছে যে মোৰ ফেমিলিয়ে মোক গ্ৰেজুৱেশ্যনলৈকে পঢ়াইছে, ইমান পইচা খৰচা কৰি পিনে মোক আপুনি চেলেৰি অফাৰ কৰিছে 6,000 7,000। 6,000 চেলেৰিত আজিকালিৰ জীৱনত জীয়াব পাৰি নেকি? মানে গুৱাহাটীৰ কোম্পানীবিলাকে এইখিনি বস্তু ভাবাটো বহুত দৰকাৰী। বাৰ গুৱাহাটীৰ কিন্তু সিহঁতে নাভাবে, সিহঁতে নিজৰ লাভটো ভাবে অকল। সিহঁতে গুৱাহাটীত কোম্পানীবিলাকে নিজৰ মানে ফাইদাটো অকল বিচাৰি আছে। আপোনাক গৰুৰ দৰে তাতে খাটাব গুৱাহাটীত, আৰু পইচাৰ নামত 6,000 7,000 দিব। যিখিনি আপুনি যদি গুৱাহাটীত থাকি আছে, বাছ ভাড়া, ৰিক্সা ভাড়াত গুচি যাব। মই কৈছোঁ, বাছ ভাড়া, ৰিক্সা ভাড়াত গুচি যাব। মই এটা জব কৰিছিলোঁ গুৱাহাটী, মই কোম্পানীটোৰ নাম নকওঁ। মই 8 ঘণ্টা ডেইলি ছিষ্টেমত গৰুৰ দৰে খাটিব লাগে, গৰুৰ দৰে 8 ঘণ্টা ছিষ্টেমত মানে কল ল'ব লাগে। মই কল চেণ্টাৰত তাত কাম কৰিছিলোঁ। মই কৈছোঁ, এই কাণৰ বিষ হৈ যায়, মাথাৰ বিষ হৈ যায়। চেলেৰি দিছিলে মোক 7,800 টকা। এই মাহত 30 দিনত কাম হ'ব আপোনাৰ 4 দিন বন্ধ দিয়ে, আৰু সপ্তাহত মানে এদিনকৈ ৰ'টেশ্যনেল বন্ধ দিয়ে, তাকো ফিক্স নহয়, ৰ'টেশ্যনেল বন্ধ পাব আপুনি। তো এইখিনি চেলেৰি পাই পিনে আপুনি গৰুৰ দৰে কাম কৰিছে, আৰু
আৰু আৰু খৰচাটোতো একেই হ'ল গুৱাহাটীত। খৰচাত যিখিনি তাত খাবলৈ লাগিছে আপুনি 50 টকাত, তাত গুৱাহাটীত আপুনি ধৰি লওক ফ্ৰাইড ৰাইচ পাই আছে, বেংগলোৰতো 50 টকাত ফ্ৰাইড ৰাইচ পাই আছে। কিন্তু চেলেৰী ডিফাৰেঞ্চটো যেতিয়া আপুনি চাব ন, তাত যদি 7K পাইছিলে ন, 7,000 পাইছিলে বা 8,000 পাইছিলে, ইয়াত আপুনি সেইটো 14 বা 15,000 পাব, ডাবল। তো মানি লওক আপুনি যদি বেলেগ ডিষ্ট্ৰিক্ট এটাৰ পৰা আহি পিনে গুৱাহাটীত থাকি পিনে জব কৰি আছে, 5,000, 6,000, 7,000 টকাৰ জব কৰি আছে, আপুনি কেনেকৈ ছাৰ্ভাইভ কৰিব? আৰু সেনেকুৱাই জব যদি আপুনি বেংগলোৰত আহি পিনে কৰে, মই কোৱা নাই যে আপুনি আহক ইয়াতে আপোনালোকে, কিন্তু এবাৰ ভাবি চাব কথাটো, আপোনাৰ সেই জববিলাকে আপোনালোকে ইয়াতে 14-15,000 মিনিমাম পাব। তো ইয়াত যদি আপোনাৰ থাকাত ধৰি লওক 5,000 টকা গুচিও গ'ল, থাকাত পিজিত 5,500 টকা যদি গুচিও গ'ল, তথাপিওতো আপোনাৰ হাতত 10,000 টকা বাচিছে। আৰু 10,000 টকাৰ পৰা 3,000 বা 4,000 আপুনি এক্সট্ৰা খাই পেলালে, ধৰি লওক মানে এক্সট্ৰা বাহিৰত খালে, তথাপিও আপোনাৰ হাতত 6,000 টকা এটা বাচিব। কিন্তু গুৱাহাটীত আপুনি যদি থাকি আছে 2,000 টকাৰে ধৰি লওক পিজি ল'লে, 3,000 টকা খালে, 3,000, 2,000 খালে, হাতত বাচিল কি 7,000, 3,000 টকা। তো আৰু 2,000ত গুৱাহাটীত পিজি পাব বুলি সেইটো মিছা কথা। তথাপি মই এক্সাম্পল এটা দিছোঁ আৰু। তো এইখিনি কথা মানে আমাৰ যিখিনি কোম্পানী আছে গুৱাহাটীত, বা আমাৰ যিখিনি ইউথ আছে, যিখিনি গ্ৰেজুৱেট হৈ আছে, তো এইখিনি ভাবা এবাৰ উচিত, বা চৰকাৰেও আমাৰ এইখিনি কথাটো ভাবা উচিত। গুৱাহাটীত চেলেৰী এমাউণ্ট এটা ফিক্স কৰাটো বহুত উচিত। মই কৈ আছোঁ, আপুনি CA ফাৰ্মত যদি এটা কাম কৰিব যায় গ্ৰেজুৱেট হোৱাৰ পাছত, BCom পাছ কৰাৰ পাছত, মই নাম নকওঁ CA ফাৰ্মবিলাকত, মই গৈছিলোঁ কেইটামান CA ফাৰ্মত, 2,000 টকা, 3,000 টকা, 4,000 টকা ক'ব, 8 ঘণ্টা 9 ঘণ্টা কাম কৰাব আপোনাৰ পৰা। হয়, আপোনালোকে কাম শিকি আছে, মই কাম শিকি আছোঁ, কিন্তু আপোনাৰ কামোতো কৰি আছোঁ মই, 8 ঘণ্টা 9 ঘণ্টা আপোনাক মই নিজৰ কষ্টলি জীৱনৰ দি আছোঁ। 4,000 টকা, 3,000 টকা মোৰ গাড়ী ভাড়া নহ'ব। ক'বলৈও বেয়া লাগিব যে মানে সোধে আৰু ফেমিলিয়েতো সুধিবই আপোনাক কিমান চেলেৰী পাই আছোঁ, ফেমিলিকতো ক'ব লাগিব, আপুনি ক'ব লাগিব 2,000 টকা। কেনেকুৱা ফিলিং হ'ব ভাবকচোন ফেমিলি মানে নকয় আপোনাক, কিন্তু ভাবকচোন, ভাবিব যে সি যেতিয়া কলেজ গৈছিলে 4,000 টকাটো মই এক পকেট খৰচাই দিছিলোঁ মাহত, আৰু সি 2,000 টকাৰ চেলেৰী চাকৰি কৰি আছে। তো এইটো লৈ পিনে যদি আপুনি কম্পেয়াৰ কৰে ন, গুৱাহাটী আৰু বেংগলোৰৰ এক্সপেন্স আৰু চেলেৰী, কম্পেৰেটিভলি বেংগলোৰ ইজ মাছ বেটাৰ প্লেচ। আৰু মই কৈ আছোঁ, ইমানে অপৰচুনিটিজ আছে, আপুনি গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট এটা লৈ পিনে বেংগলোৰত আহক, আপোনাক সন্মানেৰে চাব। মই এক্সাম্পল এটা দি আছোঁ আপোনালোকক। মই গুৱাহাটীত গৈছিলোঁ এদিন এটা জব বিচাৰিবলৈ, এটা শ্ব'ৰুম এটা আছিলে, AC শ্ব'ৰুম এটা আছিলে, তাত মই গৈছিলোঁ। তো তাত মই টেলি হয়তো অলপ চলপ মানে বেছিকখিনি টেলি জানো। মোক সুধিলে একাউণ্টছৰ সেইটো মানে ভেকেঞ্চি আছিলে, মই গৈছিলোঁ, মোক সুধিলে টেলি জানা, মই কৈছোঁ বেছিক টেলি জানো। তাৰপাছত যিজন মোক ইণ্টাৰভিউ লৈ আছিলে তেখেতে ওলাই কৈছে ঠিক আছে, কাৰোবাৰ লগত মোক কথা পতাই দিছে, তাৰ লগত কথা পাতি লোৱা, ডিছকাছ কৰি লোৱা। মোক কি জব অফাৰ কৰিছে জানেনে? মই গ্ৰেজুৱেট হয়, মোক কি জব অফাৰ কৰিছে? মোক পিয়নৰ জব অফাৰ কৰিছে, পিয়ন। গ্ৰেজুৱেট হৈ পিনে মই মানে জাষ্ট ইমেজিন পিয়নৰ কাম কৰিব লাগিব। চাওক, এনেকুৱা নহয় যে পিয়নৰ কামটো ডিছৰেচপেক্টফুল হয় বা সৰু কাম হয়, কাম হয়, সকলো কামেই হয়। বাট গ্ৰেজুৱেট হৈ পিনে মই যদি পিয়নৰ কাম কৰিব যাওঁ, তো যিসকল মানুহ আণ্ডাৰ গ্ৰেজুৱেট হয় সেইসকল মানুহ ক'ত যাব লাগিব? এইবিলাক বস্তু আপুনি চাই যদি আৰু কম্পেয়াৰ কৰে গুৱাহাটীক, কম্পেৰিজনটো নাই দিয়কচোন গুৱাহাটীৰ আৰু মই এইটোও কোৱা নাই যে গুৱাহাটীখন বেয়া চহৰ, কাৰণ মই গুৱাহাটীৰে হয় ভাই, গুৱাহাটী নিজৰ সদায় হৃদয়ৰ মাজত থাকিব। কিন্তু চাকৰি, পইচা এইবিলাকৰ ক্ষেত্ৰত গুৱাহাটীটো বহুত পিছ পৰি আছে, অপৰচুনিটিৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে। কোম্পানীবিলাকে তাত গৈ পিনে লোকেল মানুহবিলাকক এক্সপ্লইট কৰি আছে, ফায়দা উঠাই আছে, মই কৈ আছোঁ। আৰু এইটো মই অন ভিডিঅ' ক্লেইম কৰি আছোঁ। মই কেইটামান এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ তাৰ পৰা, আৰু সেই এক্সপিৰিয়েঞ্চটোৱে মই ইয়াত আহি পিনে যেতিয়া চালোঁ, মই ক'লোঁ এইখন এখন বেলেগ পৃথিৱী, বেংগলোৰখন এখন বেলেগ পৃথিৱী অপৰচুনিটিজৰ কাৰণে। আপুনি যদি ইয়াত 12 পাছো হয় ন, আপুনি এটা ভাল ৰেচপেক্টফুল জব পাব, ভাল এটা ৰেচপেক্টফুল চেলেৰী, এটলিষ্ট মোৰ দেন 14-15 মিনিমাম পাব, ৰেচপেক্টফুল চেলেৰী, এইটো ক'ব পাৰি। বেংগলোৰখন হয় চিটি, এক্সপেঞ্চিভ চিটি হয়, বাট অপৰচুনিটি আছে। তো এইখিনি বস্তু যদি গুৱাহাটীত কিবাকৈ সলনি হ'ব পাৰে, নহয় দিয়কচোন, এইবিলাক সলনি নহয়। যেতিয়ালৈকে গভৰ্ণমেণ্টে কিবা ৰুলছ এণ্ড ৰেগুলেশ্যন, চেলেৰী ছেটআপ ৰুলছ এণ্ড ৰেগুলেশ্যন যেতিয়ালৈকে ছেটআপ নকৰে অসমত, তেতিয়ালৈকে হয়তো চেঞ্জ নহ'ব। বহুতখিনি কোম্পানী এতিয়া অসমত গৈ আছে, গুৱাহাটীত গৈ আছে, এই চিপ লেবাৰৰ ফাইদাটো উঠাবৰ কাৰণে, মানুহবিলাকক মানে এক্সপ্লইট কৰিবৰ কাৰণে। মই সকলো কোম্পানীৰ কথা কোৱা নাই, কিন্তু কিছুমান কোম্পানীজ আছে যিটো ফাইদা উঠাই আছে মানুহবিলাকৰ।
তো এইখিনিয়ে ক'বলগীয়া আছিল বাকী নেক্সট ভিডিঅ'ত লগ পাম দিয়ক আৰু যদি কিবা ভুল ভাল কৈ দিলোঁ তাৰ কাৰণে মই অলৰেডি ক্ষমা বিচাৰিছোঁ আশা কৰোঁ দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ বহুত ইম্পৰ্টেণ্ট কথা মই আপোনালোকক জনাই থাকিম দিয়ক লগ পাম নেক্সট ভিডিঅ'ত বাই বাই